হেল্ল' ফ্ৰেণ্ডছ, ঘৰত কিমাননো সোমাই থাকিম। আজি অলপ ওলাই গৈছোঁ বাহিৰলৈ। আমাৰ অলপ কালচাৰেল প্ৰগ্ৰাম আছে। এই আমাৰ ছাৰ গাড়ী চলাই আছে চাওক, আৰু লগত মই বহি আছোঁ, আৰু মোৰ দাদা দুজন আছে পিছত। আমি এতিয়া পাণ খাবৰ কাৰণে ৰখিছোঁ। এইটো হৈছে টুপিয়া চেণ্টাৰ। এতিয়া গৈছোঁ আমাৰ পাণ তামোল খোৱা হৈ গ'ল। মই পাণ তামোল নাখাওঁ, এই দাদা কেইজনে খালে। চাওক মুখত তামোল চুবাই আছে। পাণ তামোল নহয় দেই, পাণ খাইছে তেওঁলোকে। বৰ্তমান আছোঁ নেশ্যনেল হাইৱে 15ত। ধাননি পথাৰ সকলো পিনে, এইফালে সম্পূৰ্ণ পৰম্পৰা সাজ পোছাক আৰু পুৰা খালী কৰি থৈ আহিছে ন। এতিয়া অলপ খালী কৰি ল'লোঁ বন্ধুসকল। মই অকলে কৰা নাই দেই, চবেই কৰিছে। এয়া চাওক চাৰিওজনে খালী কৰি ল'লে। এতিয়া যাওঁ আকৌ। আমাৰ মঞ্জিল পাই গৈছোঁ। এয়া হৈছে ভৰলী নদী। অলপ আগতে চাওক চাইনবোৰ্ড জিয়া ভৰলী। তো আমি এতিয়া এইপিনে যাম। গাড়ী বহুত আহি আছে চাওক। এইখন আগত হৈছে জিয়া ভৰলী দলং। পিছে ককাই চোৱাই নাই আগৰ পিনে। ৰাস্তাটো একেবাৰে ঠেকমেক যেন পাইছোঁ। এই ৰাস্তাটো যাম এতিয়া আমি। আগত নদী চাওক বন্ধুসকল, জিয়া ভৰলী নদী। ইয়াত পিকনিক খাবলৈ আহে বহুতো মানুহ। সুন্দৰ দৃশ্য। এয়া চাওক ভৰলী নদী, ৰেল দলং, আৰু এইখন হৈছে জিয়া ভৰলী দলং, তেজপুৰ যোৱা ৰাস্তা। এইয়া হয় 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 হয়। আমি এতিয়া আমাৰ মঞ্জিল পাম, আৰু য'ত আমি আহিছোঁ লক্ষ্যস্থান বুলি কয় দেই। ৰেল দলঙৰ তলেদি পাৰ হৈ গ'লোঁ। ৰাস্তা একেবাৰে বেয়া ৰাস্তা পালোঁ আমি এতিয়া। অলপমান বেয়া ৰাস্তা, আকৌ পাম। পকা ৰাস্তা আছে আগৰ পৰা। চাওক আমি গাঁৱৰ ভিতৰত আহি পালোঁ। একদম সৰু ৰাস্তা, ভিতৰুৱা গাঁও। ৰাস্তা চাওক, গাড়ী এখন যেনে তেনে গৈ আছে আমাৰ। তো আমি আমাৰ পৰম্পৰাগত যিটো সাজ আছিলে, সাজপাৰ পৰম্পৰাগত, সেইটো আমি লগাই লৈছোঁ। চাওক এয়া সকলোৱে গামোচা পিন্ধিছে। কেনেকুৱা লাগিছে ক'ব কমেণ্টত। কেনেকুৱা লাগিছে ক'ব কমেণ্টত বন্ধুসকল।